নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল যে বিলাহী খেতি মই চাং পাতি কৰিছোঁ, সেইটো আপোনালোকক দেখাম। আৰু গছজোপা কেনেকুৱা হৈছে, সিহঁতৰ ফুলো আহিছে ফলো আহিছে, আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। এয়া চাইছে বিলাহী এই খেতিখিনি আমি চাং পাতি কৰিছোঁ। ঠিক আছে, এই আপোনালোকে চাব পাৰিছে ফুল আহিছে হা। আৰু ইফালে চাওক, এয়া ফল আহিছে। ঠিক আছে, তো যিটো চাং পাতিছোঁ সেইটো চাঙৰ মানে আপোনালোকে চাব, ইয়া মাটিৰ পৰা এফুট লৈছোঁ, লোৱাৰ পিছত ইয়াতে বান্ধি দিছোঁ। ঠিক আছে, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ এফুট আছে। ইয়াত বান্ধি দিছোঁ। বান্ধি দিয়াৰ পিছত এনেকৈ আপোনালোকে ভিডিঅ'টো দেখাই পাইছে যে এনেকৈ লৈ পিনে ধুনীয়াকৈ এনেকৈ দীঘলকৈ, আমাৰ ঘৰৰ লেংগুৱেজত কাইম বুলি কয়, কাইমটো এনেকৈ দি পিনে যেতিয়া গছজোপা সৰু আছিলে তেতিয়া সেইটো মানে বনোৱা হৈছে। এতিয়া আপোনালোকে চাব পাৰিছে গছখিনি কেনেকুৱা হৈছে। তো এয়া আছিলে মোৰ বিলাহী খেতি, যিটো চাং পাতি কৰিছোঁ। এয়া ফল লাগিছে। ইয়াতে আপোনালোকে লক্ষ্য কৰিছেনে যে এই গছজোপাটো মৰি যোৱাৰ নিচিনা হৈছে, মানে ৰস নাইকিয়া হৈছে। তো এতিয়া কিবা ফাংগাছ লাগিছে চাগে, যিটো ফাংগাছৰ যিটো মানে বেমাৰ হয়, সেইটো গছত লাগি যায়, সেইটো বেমাৰটো হৈছে। এতিয়া এনেকুৱা হ'লে আপোনালোকে চাব, যেতিয়া এনেকুৱা হয় গাছটো, যেতিয়া আপোনালোকে উঠাব, তেতিয়া আপোনালোকে উঠাই পিনে যেতিয়া আপোনালোকে ব্লেডেদি যেতিয়া কাটিব নহয়, তেতিয়া আপোনালোকে চাব পাৰিব ভিতৰত ক'লা ক'লা আৰু ক'লা ক'লা মানে গোটেই মানে গছজোপাতে কি ক'লা ক'লা কিবা লাগি থাকে। সেইটো মই তেনেকুৱা আকৌ মানে আৰু এটা গছত হৈছিলে, তেতিয়া মই ভাবিলোঁ এনেকুৱা কেলৈ হৈছে। তাৰপিছত মই উঠাই পিনে মই ঘৰত ল'লোঁ। ঘৰত লৈ গৈ মই ব্লেডেদি কাটিলোঁ। গছজোপা কটাৰ পিছত মই চালোঁ যে তাত এনেকুৱা ধৰণৰ হৈছে। তাৰপিছত মই সুধিলোঁ, আমাৰ তাত ডাঙৰ এটা কৃষক মানুহ আছে, সেইটো সুধিলোঁ যে এইটো একচুৱেলি কিহৰ কাৰণে হয়। কয় সেইটো এটা ফাংগাছ বুলি কয়, সেইটো ফাংগাছৰ ডিজিজ হয়, এইটো বেমাৰ হয়, সেইকাৰণে হয়। তাৰপিছত কৈছে ইয়াৰ পৰিত্ৰাণ পাব পাৰি নোৱাৰি। কয় ইয়াৰ ঔষধ আছে, যদি ভালদৰে মানে ফাৰ্ষ্টৰ পৰাই যদি আমি তেনেকৈ স্প্ৰে কৰোঁ গছজোপাত, তেতিয়াহ'লে এই ফাংগাছৰ পৰা আমি ৰক্ষা পাব পাৰি। আৰু যিহেতু আপোনালোকে চাব পাৰিছে, এইটো যে চাং পাতি কৰা যে হৈছে, এইটো বিলাহী খেতিটো, এই বিলাহী খেতিত আমি কিন্তু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই, টোটেলি জৈৱিক প্ৰক্ৰিয়াৰে আমি কৰিছোঁ। ঠিক আছে, ইয়াত অকল খালি সাৰ পৰিছে, গোবৰ সাৰ। ঠিক আছে, ৰাসায়নিক সাৰ আমি প্ৰয়োগ কৰা নাই। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আকৌ লগ পাম পুনৰ এটা ভিডিঅ' লৈ। আপোনালোকে ভালে থাকিব আৰু মোলৈ দোৱা কৰিব। ধন্যবাদ।